লাষ্ট ভিডিঅ'টোত ডিছকাছ কৰিছিলোঁ ল স্প্ৰিং লেচনটোৰ ফাৰ্ষ্ট পাৰ্টটো চামটাইমছ আই ফাইণ্ড এ ৰুপি ইন দ্য গাৰ্বেজ তোমালোকক মই কৈছিলোঁৱে যে এই লেচনটোৰ দুটা পাৰ্ট আছে হ'ল ফাৰ্ষ্ট পাৰ্টটো আছিল চামটাইমছ আই ফাইণ্ড এ ৰুপি ইন দ্য গাৰ্বেজ আৰু ছেকেণ্ড পাৰ্টটো হৈছে আই ৱান্ট টু ড্ৰাইভ এ কাৰ যদিহে তোমালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেন্তে মই তোমালোকৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তোমালোকে গৈ ফাৰ্ষ্ট যিটো পাৰ্ট হয় সেইটো চাই ল'বাগে ঠিক আছে আৰু আজি আমি ডিছকাছ কৰিম এই লেচনটোৰ ছেকেণ্ড পাৰ্টটো আই ৱান্ট টু ড্ৰাইভ এ কাৰ আৰু এই পাৰ্টটোৰ প্ৰটাগনিষ্ট হৈছে মুকেশ আই ৱান্ট টু ড্ৰাইভ এ কাৰ মই এখন কাৰ চলাবলৈ বিচাৰোঁ মুকেশ ইনচিষ্ট অন বিং হিজ অ'ন মাষ্টাৰ আই উইল বি এ মটৰ মেকানিক হি এনাউন্সেছ মুকেশে আগ্ৰহেৰে কৈছিল যে সি নিজৰ গৰাকী হ'বলৈ বিচাৰে মানে সি অন্য মানুহৰ তলত কাম কৰিবলৈ সি নিবিচাৰে I will be a motor mechanic, he announces. আৰু সি কৈছে বা কৈছিল কি বুলি কৈছিল সি এজন মটৰ মেকানিক হ'বলৈ বিচাৰে ঠিক আছে Do you know anything about cars? I ask. আৰু এনিজাঙে তাক সুধিছিল যে তুমি কাৰৰ বিষয়ে কিবা জানানে I will learn to drive a car, he answers, looking straight into my eyes. যেতিয়াই এনিজাঙে তাক সুধিছিল যে কাৰৰ বিষয়ে তুমি কিবা জানানে তুমি কৈছা হয় তুমি এখন কাৰ শিকিবলৈ বিচাৰা কিন্তু তুমি কাৰৰ বিষয়ে কিবা জানানে যেতিয়া তেওঁ কোৱেশ্যন কৰিছিল সেই কোৱেশ্যনৰ উত্তৰ হি দিছিল কি বুলি দিছিল আমি চাওঁ আহা I will learn to drive a car, he answers, looking straight into my eyes. আৰু এনিজাঙৰ চকুত হৈ হি উত্তৰ দিছিল যে হি কাৰ চলাবলৈ হি শিকিব His dream looms like a mirage amidst the dust of streets that fill his town Firozabad famous for its bangles. আৰু তাৰ সেই সপোন তাৰ যিটো সপোন আছিলে কাৰ শিকাৰ যিটো সপোন আছিলে সেই সপোনটো সিহঁতৰ চহৰৰ মানে সিহঁতৰ ফিৰোজাবাদ চহৰৰ পথৰ ধূলিত মৰিচিকা হৈ ৰ'ল ইয়াত কি বুজাইছে মানে যেনে ধৰণে মৰুভূমিত আমি পানী থকা যেন লাগে মৰুভূমিত জানো পানী পোৱা যায় নাপায় কিন্তু তোমালোকে দূৰৰ পৰা যেতিয়া দেখিবা পানী যে অলপ দূৰ গ'লে যেন পানী পাম কিন্তু সেইটো এটা কাল্পনিক কথা হয় সেইটো মৰিচিকা হয় ঠিক তেনেদৰে মুকেশৰ ড্ৰিমবিলাকো কি হ'ল মৰুভূমি মৰিচিকাৰ দৰে তাৰ সেইখিনি কাল্পনিক হৈ ৰ'ল আৰু সেই ফিৰোজাবাদ টাউনখন কিহৰ বাবে ফেমাছ হয় ইটছ বেংগলছ মানে খাৰুৰ বাবে বিখ্যাত Every other family in Firozabad is engaged in making bangles. আৰু ফিৰোজাবাদ চহৰৰ বা ফিৰোজাবাদ সেই ঠাইখনৰ প্ৰত্যেকটো ফেমিলি প্ৰত্যেকটো পৰিয়াল কিহৰ লগত জড়িত হৈ আছে খাৰু বনোৱাৰ লগত জড়িত হৈ আছে It is the center of India's glass blowing industry where families have spent generations working around furnaces, welding glass, making bangles for all the women in the land it seems. আৰু কৈছে যে সেই ফিৰোজাবাদৰ সকলো পৰিয়াল কিহৰ লগত জড়িত আছে খাৰু বনোৱাৰ লগত আৰু সেই যিডোখৰ ফিৰোজাবাদ নগৰ হয় সেই নগৰখন ইণ্ডিয়াৰ এখন চেণ্টাৰ হয় আৰু সেই চেণ্টাৰটো কিহৰ বাবে গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰীৰ বাবে where families have spent generation working around furnaces আৰু য'ত ফেমিলিজ সেই পৰিয়ালবিলাকে সিহঁতৰ পৰিয়ালবিলাকে জেনেৰেশ্যন বাই জেনেৰেশ্যন মানে ইটোৰ পিছত সিটো জেনেৰেশ্যনে কাম কৰি আহিছে মানে সেই ইণ্ডাষ্ট্ৰীবিলাকত ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ মানে চৌকাৰ কাষত তেওঁলোকে কাম কৰি আহিছে ক'ত কাম কৰি আছে গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰীত আৰু তেওঁলোকে কি কাম কৰে ৱেল্ডিং গ্লাছ তেওঁলোকে গ্লাছ ৱেল্ডিং কৰে ঠিক আছে মেকিং বেংগলছ ফৰ অল দ্য উইমেন ইন দ্য লেণ্ড ইট ছিমছ আৰু এনেকুৱা লাগে যে পৃথিৱীত যিমান মহিলা আছে সেই সকলোবিলাক মহিলাৰ বাবে যে সেই ঠাইখনতে যেন বেংগলছ বনায় মানে খাৰু বনায় মানে এইটো বুজাব বিচাৰিছে যে সেই ঠাইখনৰ ইমানেই মানে খাৰু বনোৱা মানুহ দেখিবলৈ পোৱা যায় বা সেই ঠাইখনৰ ইমান প্ৰত্যেক ঘৰতে যেন খাৰু বনায় সেইকাৰণে এনেকুৱা লাগে যেন পৃথিৱীৰ সকলো মহিলাৰ বাবে সেই ঠাইখনতেই খাৰু বনোৱা হয় নাইবা সেই ঠাইখনেই চেণ্টাৰ হয় তেনেকুৱা যেন অনুভৱ হয় নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ মুকেশ ফেমিলি ইজ এমং দেম আৰু মুকেশৰ পৰিয়ালটো সেইবিলাকৰ ভিতৰে এটা পৰিয়াল আছিল মানে সিহঁতো সেই গ্লাছ বেংগলছ মেকিঙৰ লগত জড়িত হৈ আছে None of them know that it is illegal for children like him
to work in the glass furnaces with high temperatures. আৰু তেওঁলোকৰ কোনেও নাজানে কি নাজানে এইটো যে অবৈধ তাৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ বাবে সেইটো যে অবৈধ কিটো অবৈধ টু ৱৰ্ক ইন দ্য গ্লাছ ফাৰ্নেচেছ মানে গ্লাছৰ যিবিলাক চৌকাত কাম কৰাটো হাই টেম্পাৰেচাৰত মানে উচ্চ উষ্ণতাত তেওঁলোকে যেহেতু কাম কৰে সেই কাম কৰাবোৰ যে মুকেশৰ দৰে আন সৰু সৰু বাচ্চাবিলাকৰ বাবে ল'ৰা ছোৱালীবিলাকৰ বাবেও যে ইলিগেল হয় অবৈধ হয় সেই কথাটো তেওঁলোকে নাজানে ইন dingy cells without air and light আৰু তেওঁলোকে কেনেকুৱা এটা পৰিৱেশত কাম কৰে হাই টেম্পাৰেচাৰত কাম কৰে মানে উচ্চ উষ্ণতাত কাম কৰে ইন dingy cells সৰু সৰু কোঠাত কাম কৰে যিবিলাক কোঠা লেতেৰা আৰু অন্ধকাৰ তেনেকুৱা ধৰণৰ কিছুমান ৰুমত তেওঁলোকে কাম কৰে য'ত কি হয় এয়াৰ এণ্ড লাইট য'ত বতাহ আৰু পোহৰ একেবাৰে নোসোমায় ডেট দ্য ল ইফ এনফৰ্চ যদিহে সেই আইনখন জাৰি হ'লহেঁতেন কি আইনখন জাৰি হোৱা কথা কৈছে মানে সৰু সৰু বাচ্চাবিলাকৰ ওপৰত মানে ধৰি লওক কাম কৰিলে যে কিছুমান এখন আইন জাৰি কৰে যে ইমানটো বয়সলৈকে ল'ৰা ছোৱালীবিলাকে কাম কৰিব নোৱাৰিব সেই সময়ত সেই আইনখন জাৰি কৰা নাছিল যদি সেইকাৰণে কৈছে যে লেখকে সেই আইনখন যদিহে জাৰি কৰিলেহেঁতেন কুড গেট হিম and all those 20,000 children out of the hot furnaces where they slog their daylight hours often losing the brightness of their eyes সেই আইনখন জাৰি কৰাহেঁতেন কি হ'লহেঁতেন তাৰ দৰে মুকেশৰ দৰে 20,000 ল'ৰা ছোৱালী ক'ত কাম কৰি আছে হট ফাৰ্নেচেছ গৰম চৌকাত কাম কৰি আছে where they slog their daylight hours য'ত সিহঁতে মানে মুকেশৰ দৰে সেই আন ল'ৰা ছোৱালীবিলাকে কি কৰে ডে লাইট আৱাৰ্ছ তাৰমানে গোটেই দিনটোৰ সেই সময়খিনি কি কৰে কষ্ট কৰি আহিছে তাৰমানে সেই যদি আইনখন জাৰি কৰিলেহেঁতেন তাহাঁতৰ দৰে মুকেশৰ দৰে 20,000 ল'ৰা ছোৱালীক তাৰ পৰা উলিয়াই আনিব পৰা গ'লহেঁতেন ঠিক আছে often losing their brightness of their eyes আৰু সিহঁতে যিহেতু আন্ধাৰ ৰুমত কাম কৰে য'ত পোহৰ আৰু বায়ু নোসোমায় তেনেকুৱা ঠাইত কাম কৰাৰ ফলস্বৰূপে ৰিজাল্টস্বৰূপে কি হয় losing the brightness of their eyes সিহঁতে চকুৰ ৰশ্মি হেৰুৱাই পেলায় Mukesh eyes beam as the volunteers to take me home মুকেশ হেপী হৈছিল যেতিয়া মুকেশে তাৰ সৈতে লেখকক মানে এনিজাঙক সিহঁতৰ ঘৰলৈ লৈ গৈছিল which he proudly says is being revealed আৰু হি বহুত গৌৰৱান্বিত হয় মানে বহুত গৌৰৱেৰে কৈছিল যে সিহঁতৰ ঘৰটো মেৰামতি কৰা হৈছে we walked down stinking lanes soaked with garbage যিহেতু মুকেশে লেখকক মানে এনিজাঙক সিহঁতৰ ঘৰলৈ লৈ গৈছিল এতিয়া সিহঁতৰ ঘৰলৈ যাওঁতে এতিয়া ৰাস্তাটোৰ বা সেই ঠাইখিনিৰ বৰ্ণনা ইয়াত দিছে we walked down stinking lanes soaked with garbage আৰু উই বুলি কোৱা কথা হৈছে মুকেশ আৰু এনিজাং তেওঁলোক দুজন খোজকাঢ়ি গৈ আছিল ষ্টিংকিং লেন্স মানে দুৰ্গন্ধযুক্ত গলিয়েদি সিহঁত খোজকাঢ়ি গৈ আছিল soaked with garbage আৰু সেই দুৰ্গন্ধ গলিবিলাকত কি হ'ল জাবৰে দম হৈ আছিল past homes that remains hovels with crumbling walls ugly doors no windows crowded with families of humans and animals coexisting in a primeval state আৰু কৈছে যে আৰু সেই যেতিয়া যিহেতু আমি বস্তি অঞ্চল বুলি ক'ব পাৰোঁ সেই বস্তি অঞ্চলৰ বা সেই ঠাইখনৰ ঘৰবিলাক কেনেকুৱা ধৰণৰ আছিল হভেলছ মিন্স সৰু সৰু জুপুৰি বা ঘৰ ঠিক আছে উইথ ক্ৰাম্বলিং ৱালছ সেই ঠাইখনৰ ঘৰবিলাক আছিল ভঙা চিঙা বেৰৰ ক্ৰাম্বলিং ৱালছ ভঙা বেৰৰ আছিল উবলি ড'ৰ্ছ আৰু দৰ্জাবিলাক হলক ঢলক আছিল মানে ভালদৰে ফিটিং কৰা নাছিল নো উইণ্ডোজ আৰু সেই ঘৰবিলাকত কোনো ধৰণৰ খিৰিকীৰ ব্যৱস্থা নাছিল crowded with families of humans and animals coexisting in a primeval state আৰু সেই ঘৰবিলাকত crowded ভিৰ আছিল কিহৰ ভিৰ আছিল families পৰিয়ালৰ ভিৰ আছিল of humans and animals মানুহ আৰু জীৱ জন্তুবিলাক একেলগে আছিল সেই ঘৰবিলাকত in a primeval state যেনে ধৰণে আগৰ দিনৰ মানুহবিলাকে জীৱ জন্তু আৰু মানুহবিলাকে একে ধৰণে থাকে সেই একে ধৰণেও সেই ঠাইখনৰ যেতিয়া তেওঁলোক দুজন মুকেশৰ ঘৰলৈ গৈ আছিল সেই ঠাইখনৰ মানুহবিলাকেও বা সেই বস্তি অঞ্চলৰ মানুহবিলাকেও জীৱ জন্তু আৰু মানুহবিলাক একেলগে আগৰ দৰেই বসবাস কৰিছিল
He stops at the door of one such house. আৰু মুকেশ গৈ পিনি তেনেধৰণৰ ঘৰৰ এখন দৰজাৰ সন্মুখত থিয় হৈছিলগৈ. Bangs a oblong iron door with his foot and pushes it open. আৰু তাৰ ভৰিৰে এখন লোহাৰ এখন দৰক হলক ঢলক কৰি থকা এখন দৰজাত সি ভৰিৰে গুৰিয়াই সেইখন খুলিছিল. We enter a half-built shack. আৰু তেওঁলোক দুজন এনিছ জাং আৰু মুকেশ এটা আধা বনোৱা এটা ঘৰৰ ভিতৰত সিহঁত দুজন সোমাইছিলগৈ. In one part of it thatched with dead grass. আৰু সেই যিহেতু তেওঁলোক দুজন এটা আধা বনোৱা ঘৰত সোমাইছিলগৈ সেই ঘৰটোৰে এটা অংশত কি কৰা হৈছিল thatched with dead grass মানে মৰা ঘাঁহেৰে মানে ধৰি লওক শুকান ঘাঁহৰে এখন চালি দি থোৱা হৈছিল. ঠিক আছে. Is a firewood stove over which sits a large vessel of sizzling spinach leaves. আৰু কি কৈছে আৰু চৌকাত আৰু তাৰমানে কি হয় মাটিৰ চৌকাত কি হৈছিল এটা ডাঙৰ পাত্ৰত পালেং শাকৰ চব্জি সিজাই ৰখা হৈছিল মানে পালেং শাকৰ চব্জি গৰম গৰম চব্জি তাত বনাই থকা হৈছিল. On the ground in large aluminum platters আৰু মাটিত এটা ডাঙৰ এলুমিনিয়ামৰ প্লেটাৰ্ছ মানে প্লেট এখন প্লেটত আৰু more chopped vegetables মানে বহুতো শাক পাচলি কাটি ৰখা হৈছিল. A frail young woman is cooking the evening meal for the whole family. আৰু এগৰাকী ফ্ৰেইল মানে বহুত থিন হয় নাইবা দুৰ্বল বুলি ক'ব পাৰোঁ এগৰাকী দুৰ্বল গাভৰু মহিলাই পৰিয়ালটোৰ বাবে আবেলিৰ আহাৰ ৰান্ধি আছিল. Through her eyes filled with smoke she smiles. আৰু সেই মহিলাগৰাকীয়ে কি কৰিছিল ধোঁৱাৰ মাজেৰে এটা মিচিকিয়া হাঁহি মাৰিছিল. এতিয়া কিয় ইয়াত ধোঁৱাৰ মাজেৰে বুলি কৈছে যিহেতু তেওঁ মাটিৰ চৌকাত ভাত ৰান্ধি আছিল তেওঁ আহাৰ বনাই আছিল গোটেই ফেমিলিটোৰ বাবে যিহেতু তেওঁলোকৰ গেছৰ ব্যৱস্থা নাছিল হয়তো কাঠৰ খৰিৰ বাবে কি হয় কাঠৰ খৰিয়ে যেতিয়া জ্বলাই ধোঁৱা ওলায় সেই ধোঁৱাৰ মাজেৰে যিহেতু তেওঁ ৰান্ধাত ব্যস্ত হৈ আছিল ঠিক আছে তেওঁ সেই ৰান্ধি থকাৰ অৱস্থাৰ পৰাই তেওঁ ধোঁৱাৰ মাজেৰে যেতিয়া লেখক আৰু মুকেশ গৈছিল তেতিয়া তেওঁ এটা মিচিকিয়া হাঁহি মাৰি তেওঁলোকক স্বাগতম জনাইছিল. She is the wife of Mukesh elder brother. আমি গম পালোঁ সেই মহিলাগৰাকী কোন আছিল মুকেশৰ ককায়েকৰ ঘৈণীয়েক মানে মুকেশৰ নবৌৱেক আছিল. Not much older in years আৰু বয়সত ইমান ডাঙৰ নাছিল. She has begun to command respect as the bahu, the daughter-in-law of the house. যদিও সেই মহিলাগৰাকী বয়সত ডাঙৰ নাছিল তথাপিও তেওঁ সেই ঘৰখনৰ বাহুৰ মানে বোৱাৰীৰ টাইটেলটো পাইছিল. Already in charge of 3 men, her husband, Mukesh and their father. আৰু সেই মানুহগৰাকী সেই গাভৰু মহিলাগৰাকী কি আছিল already in charge of মানে 3জন মানুহৰ দায়িত্বত আছিল. কাৰ দায়িত্বত আছিল her husband তেখেতৰ গিৰিয়েকৰ দায়িত্বত মুকেশ আৰু তেওঁ মুকেশৰ দায়িত্বত আছিল যিহেতু তেখেতৰ হাজবেণ্ডৰ ভাই হয় মুকেশ এণ্ড দেয়াৰ ফাদাৰ আৰু সিহঁত দুজনৰ দেউতাকৰ দায়িত্বত আছিল মানে তেওঁৱে হয়তো প্ৰতিপাল কৰিছিল গোটেই পৰিয়ালটোৰ মানে সেই বোৱাৰীকজনীয়ে. When the older man enters যেতিয়া ঘৰখনৰ বয়সস্থ মানুহজন আহে she gently withdraws behind the broken wall and brings her veil closer to her face. আৰু যেতিয়া ঘৰলৈ কোনোবা বয়সস্থ লোক আহে তেতিয়া কি কৰে তাই ভগা বেৰৰ কাষত থিয় হৈ ভদ্ৰতাৰে থিয় হৈ brings her veil closer to her face আৰু মুখৰ সন্মুখলৈ তেওঁ উৰণিখন টানি আনে. যিহেতু জানাই এনেকৈ আমাৰ গাঁওবিলাকতো দেখিছা তোমালোকে কি হয় বহুতো মানুহে এতিয়াও তাৰমানে ডাঙৰ মানুহক দেখিলে সন্মান কৰে আৰু সন্মান সহকাৰে কি কয় তেওঁলোকৰ উৰণিখন টানি আনে. ঠিক তেনেদৰে সেই ঠাইখনতো সেই ফিৰোজাবাদতো তেনেকুৱা কিছুমান পৰম্পৰা আছিল. সেইবাবে কৈছে যে কি হয় যেতিয়া ডাঙৰ মানুহ ঘৰত কোনোবা আহে সেই মহিলাগৰাকী মানে সেই ঘৰখনৰ বোৱাৰীজনীয়ে কি কৰে লৰালৰিকৈ তেওঁ উৰণিখন টানে বুলি কৈছে. তেওঁলোকক মানে সেইটো এটা সন্মান বুলি আমি ক'ব পাৰোঁ. As the custom demands মানে ৰীতি নীতিৰ অনুসৰি daughters in law must veil their faces before male elders. আৰু বোৱাৰীসকলে কি কৰিব লাগে কি কৰাটো উচিত তাৰমানে বয়োজ্যেষ্ঠ তাৰমানে পুৰুষৰ মানে মতা মানুহৰ আগত কি কৰিব লাগে তেওঁলোকে উৰণিৰে মুখখন ঢাকি ৰাখিব লাগে.
সেইটো তাৰমানে তেওঁলোকৰ ৰীতি নীতি হয় যেটো মই আগত তোমালোক কৈ গৈছো ইন দিস কেস দ্য এল্ডাৰ ইজ এন ইম্পভাৰিছড বেংগল মেকাৰ আৰু এই ক্ষেত্ৰত কি হয় যিজন এল্ডাৰ হয় এল্ডাৰ মানে ইয়াত কাৰ কথা হৈছে মুকেশৰ দেউতাকৰ কথা হৈছে তেওঁ এজন তাৰমানে কি হয় ইম্পভাৰিছ এজন দুখীয়া এজন পুৱৰ বেংগল মেকাৰ হয় এজন খাৰু বনোৱা হয় ডেছপাইট লং ইয়াৰ্ছ অফ হাৰ্ড লেবাৰ যদিও তেওঁ বছৰ জুৰি বছৰ কষ্ট কৰি আহিছে ফাৰ্ষ্ট এজ এ টেইলৰ প্ৰথমতে তেওঁ এজন টেইলৰ হিচাপে এজন দৰ্জি হিচাপে কাম কৰিছিলে দেন এ বেংগল মেকাৰ তাৰপিছত তেওঁ এজন খাৰু বনোৱা হিচাপে কাম কৰিছিলে ইয়াত কাৰ কথা কৈছে মুকেশৰ দেউতাকৰ কথা কৈছে হি হেজ ফেইলড টু ৰিনোভেট এ হাউচ যদিও তেওঁ ইমান কষ্ট কৰিছিলে প্ৰথমতে যদিও তেওঁ দৰ্জি কাম কৰিছিলে নাইবা পিছত তেওঁ যিহেতু বেংগল মেকাৰৰ কাম কৰিছিলে তথাপিও তেওঁ নিজৰ ঘৰখন ৰিনোভেট মানে ৰিনিউ কৰিবলৈ সক্ষম হোৱা নাছিল তেওঁ তাৰমানে ৰিনিউ কৰিব পৰা পুনৰ মেৰামতি কৰিব পৰা নাছিল চেণ্ড হিজ টু সন্স টু স্কুল আনকি তেওঁ নিজৰ ল'ৰা দুটাকো স্কুললৈ পঠাব পৰা নাছিল All he has managed to do is teach them what he knows, the art of making bangles. তেওঁ জাষ্ট এটা কামেই কৰিব পাৰিছে এটাই তেওঁ সিহঁতক শিক্ষা দিব পাৰিছে কাক দিয়া কথা কৈছে মুকেশক আৰু তাৰ ককায়েকক এটা শিক্ষা দিব পাৰিছিল তেওঁ মানে ল'ৰা ছোৱালী দুটাক এটা শিক্ষা দিব পাৰিছিল ডেট দ্য আৰ্ট অফ মেকিং বেংগলছ মানে বেংগল কেনেদৰে বনায় ঠিক আছে খাৰু কেনেদৰে বনায় সেই খাৰুৰ কলাটোহে সিহঁতক শিকাব পাৰিছিল It is his karam, his destiny, says Mukesh's grandmother, who has watched her own husband go blind with the dust from polishing the glass of bangles. It is his karam, his destiny, says Mukesh's grandmother. Mukeshor aitake koisil, it is his karam, eitu tar karam, mane kormo. ঠিক আছে his destiny আৰু তাৰ ভাগ্য সেই বুলি মুকেশৰ আইতাকে কৈছিল কিয় কৈছিল কাৰণ তেওঁলোকে মানে তেওঁলোকৰ সেই ঠাইখনৰ সকলো মানুহেই তা কিহৰ লগত জড়িত বেংগলছ মেকিঙৰ লগত জড়িত তেওঁলোকে তাৰমানে সেই কামটোৰ বাদে বেলেগ কামৰ কথা ভাবিবই নোৱাৰে ঠিক আছে সেই কাৰণে কৈছে যে এইটো তেওঁলোকৰ ভাগ্যতে আছে তেওঁলোকে এই কামটো কৰিবই লাগিব মানে who has watched her own husband go blind with the dust from polishing the glass of bangles আৰু জুনে ইয়াত কাৰ কথা কৈছে মুকেশৰ আইতাকে who has watched her own husband তেওঁ নিজৰ গিৰিয়েকক নিজৰ হাজবেণ্ডক দেখিছিল go blind মানে অন্ধ হৈ যোৱা দেখিছিল তেওঁ নিজৰ সন্মুখতে দেখা পাইছিল with the dust from polishing the glass of bangles কিহৰ বাবে তেওঁ তেখেতৰ মানে মুকেশৰ গ্ৰেণ্ডমাদাৰৰ তেওঁৰ হাজবেণ্ড কিয় হেৰি হৈ গৈছিল অন্ধ হৈ গৈছিল কাৰণ তেওঁ তাৰমানে বেংগলছ বনোৱা কাম কৰিছিল ঠিক আছে পলিশিং দ্য গ্লাছ অফ বেংগলছ যেতিয়া তাৰমানে বেংগলছবিলাকৰ গ্লাছবিলাক পলিশ কৰে তাৰ পৰা এটা ডাষ্ট ওলায় ধূলি ওলায় সেই ধূলিৰ ফলত কি হয় বহুত হয়তো চকুত মানে ইম্পেক্ট পৰে বেয়া প্ৰভাৱ পৰে তাৰ ফলত কি হয় ব্লাইণ্ড হৈ যায় সেই কাৰণে কৈছে যে মুকেশৰ আইতাকেও তেওঁৰ চকুৰ আগত তেখেতৰ মানুহজন অন্ধ হৈ যোৱা দেখিছিল সেই বেংগলছত কাম কৰাৰ বাবে Can a God-given lineage ever be broken? She implies. আৰু মুকেশৰ আইতাকে কৈছিল যে can a God-given lineage ever been broken? তাৰমানে ভগৱানে যিটো দিছে বংশানুক্ৰমিকভাৱে যিটো দিছে তেওঁলোকক যিটো দিছে সেইটো কেতিয়াবা মানে ভাগিব পাৰেনে তেওঁলোকৰ মানে যি হয় প্ৰজন্মৰ উপৰি প্ৰজন্ম মানে তেওঁলোকে কি কৰি আছে বেংগলছ মেকিং কৰি আছে তেওঁলোকে সেই কামটোৰ লগতে জড়িত হৈ আছে ঠিক আছে আৰু সেইভাবে কৈছে তেওঁলোকে এনেকুৱা এটা জাতিত বা এনেকুৱা এখন ঘৰত জন্মগ্ৰহণ কৰিলে তেওঁলোকে মানে সেই কামটো কৰাৰ বাদে অইন কথা ভাবিবই নোৱাৰে তেওঁলোকে মানে সেই কামটোই কৰিব লাগিব সেই কাৰণে কৈছে যেহেতু তেওঁলোকে এটো ভাগ্য বুলি মানি লৈছে মানে সেই কামটোৱে যে কৰিব লাগিব তেওঁলোকে ভাগ্য বুলি মানি লৈছে সেই কাৰণে তাৰ আইতাকে কৈছে যে ভগৱানে দিয়া সেই বংশানুক্ৰমিকভাৱে যিটো দিছে সেই চেইনডাল কেতিয়াবা তাৰমানে ব্ৰকেন মানে ভাগিব পাৰেনে born in the caste of Bengal makers they have seen nothing but bangles in the house in the yard in every other house every other yard every street in Firozabad আৰু যেহেতু তেওঁলোক কোট জন্মগ্ৰহণ কৰিছে বেংগল মেকাৰ্ছ মানে খাৰু বনোৱাৰ ঘৰ যেহেতু বা খাৰু বনোৱা এটা জাতিত যেহেতু জন্মগ্ৰহণ কৰিছে they have seen nothing তেওঁলোকে একো দেখা নাই but bangles কিন্তু কি দেখা পাইছে খাৰু দেখা পাইছে
ক'ত দেখা পাইছে ইয়াত বৰ্ণন দিছে ইন দ্য হাউচেছ ঘৰত দেখা পাইছে ইন দ্য ইয়াৰ্ড চোতালত দেখা পাইছে ইন এভৰি আদাৰ হাউচ আৰু প্ৰত্যেকৰ ঘৰতে বেংগলছ দেখা পাইছে এভৰি আদাৰ ইয়াৰ্ড আৰু সকলোৰে চোতালত বেংগলছ দেখিছে এভৰি ষ্ট্ৰীট ইন ফিৰোজাবাদ তাৰমানে ফিৰোজাবাদৰ প্ৰত্যেকটো গলিতে প্ৰত্যেকটো ৰাস্তাতে তেওঁলোকে অইন একো নেদেখিলেও কি দেখা পাইছে খাৰু দেখা পাইছে তেওঁলোকে যিহেতু তেনেকুৱা এটা পৰিৱেশতেই জন্মগ্ৰহণ কৰিছে য'ত তেওঁলোকে অইন কথা ভাবিবই নোৱাৰে Spirals of Bengals, sunny gold, pedigreen, royal blue, pink, purple, every color born out of the 7 colors of the rainbow. আৰু কৈছে যে ইয়াত বেংগলছ বিলাকৰ মানে কেনেকুৱা কালাৰ থাকে সেইবিলাক ইয়াত মানে ডেছক্ৰাইব কৰিছে লেখকে সানি গোল্ড পেডিগ্ৰীন এই এনেকুৱা ধৰণৰ কালাৰৰ সেই বেংগলছ বিলাক বনোৱা হৈছে color born out of 7 colors of the rainbow তাৰমানে ৰামধেনুৰ যিমানটা কালাৰ আছে সেই প্ৰত্যেকটো কালাৰে সেই বেংগলছ বিলাকতো আছে বুলি ইয়াত কৈছে বেংগলছ বিলাক সেই প্ৰত্যেকটো কালাৰতে বনোৱা হৈছে lie in the mounds in unkempt yards আৰু সেই বেংগলছ বিলাক ক'ত পৰি আছে lie in mounds মানে ডম হৈ পৰি আছে in unkempt yards লেতেৰা কিছুমান yards মানে বাৰান্দাত সেইবিলাক ডম হৈ পৰি থাকিবলৈ দেখা পোৱা যায় are piled on 4-wheel handcarts আৰু চাৰিচকীয়া কি হয় চাৰিচকীয়া যিখন ঠেলা হয় সেইবিলাক ঠেলাত সেইবিলাক ৰখা হয় pushed by young men along the narrow lanes of the shanty towns আৰু কি হয় ডেকা লৰাবিলাকে সেই ঠেলাত সেইবিলাক তুলি লৈ ঠেলি লৈ কি কৰে along the narrow lanes ঠেক গলিয়েদি of the shanty towns ঠেক গলিৰে কি কৰে shanty town যিবিলাক আনডেভেলপড টাউন হয় যিবিলাক বস্তি অঞ্চল হয় সেই বস্তি অঞ্চল বিলাকত বিক্ৰী কৰিবৰ বাবে ডেকা বিলাকে ঠেলাত তুলি সেইবিলাক লৈ যায় and in dark hutments মানে কি হৈছে অন্ধকাৰ ঘৰত অন্ধকাৰ কোঠালিত কি কৰে next to lines of flames of flickering oil lamps মানে ধিমিক ধামাক তেলৰ চাকিৰ পোহৰত লাইন হৈ অন্ধকাৰ ঘৰত sit boys and girls with their fathers and mothers আৰু ল'ৰা ছোৱালী বিলাকে হিহঁতৰ মাক দেউতাকৰ সৈতে লাইনত বহি লয় ক'ত বহি লয় মাক দেউতাকৰ লগত অন্ধকাৰ কোঠালিত য'ত ধিমিক ধামাক চাকিৰ পোহৰত জ্বলি থাকে ঠিক আছে welding pieces of colored glass into circles of bangles আৰু হিহঁতে মাক দেউতাকৰ লগত ধিমিক ধামাক চাকিৰ পোহৰত নাইবা অন্ধকাৰ কোঠালিত বহি লৈ কি কৰে welding pieces of colored glass যিবিলাক ৰং বিৰঙী গ্লাছ হয় সেই ৰং বিৰঙী গ্লাছ বিলাক welding কৰি মানে তেওঁলোকে জয়েন কৰি পেনি কি তৈয়াৰ কৰে খাৰু তৈয়াৰ কৰে their eyes are more adjusted to the dark than to the light outside আৰু হিহঁতৰ কি হয় চকু বিলাক বেছিকে এডজাস্ট হৈ পৰে বেছিকে খাপ খাই পৰে to the dark মানে আন্ধাৰতহে বেছি খাপ খাই পৰে than to the light outside বাহিৰৰ পোহৰতকৈ বেছিকে আন্ধাৰতে হিহঁতৰ চকুবিলাক খাপ খাই পৰে এইটো ইয়াৰ কাৰণে কৈছে যে যিহেতু সেই ল'ৰা ছোৱালীবিলাকে নাইবা সেই পৰিয়ালৰ মানুহবিলাকে কি হয় দিন ৰাত কৰি তেওঁলোকে আন্ধাৰ ৰুমতে কাম কৰি থাকে ফলত তেওঁলোকে বাহিৰৰ পোহৰ দেখিবলৈ নাপায় ঠিক আছে সেইবাবে ইয়াত কৈছে যে তেওঁলোকে দিনৰ পোহৰতকেও বা বাহিৰৰ পোহৰতকেও ভিতৰৰ অন্ধকাৰ ৰুমত তেওঁলোকৰ চকুবিলাক সেই তেনেকুৱা এডোখৰ অন্ধকাৰ কোঠালিতে এডজাষ্ট হৈ পৰিছে আন্ধাৰতহে এডজাষ্ট হৈ পৰিছে That is why they often end up losing their eyesight before they become adults. আৰু সেইভাবে ইয়াত কৈছে যে সেই ল'ৰা ছোৱালীবিলাক বা সেই পৰিয়ালৰ মানুহবিলাক কি হয় adults মানে প্ৰাপ্তবয়স্ক বা ডাঙৰ হোৱাৰ আগতে কি হয় হিহঁতৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায় এতিয়া আমাৰ চকুৰ দৃষ্টিশক্তি কিয় হেৰুৱাই পেলায় বুলি গম পালো যিহেতু তেওঁলোকে আন্ধাৰ ৰুমত কাম কৰে কিছুমান কোজত তাৰমানে বায়ু আৰু পোহৰ নপৰে তেনেকুৱা কিছুমান ঠাইত কাম কৰাৰ ফলত কি হয় হিহঁতৰ চকুৰ ৰশ্মিটো তেহাঁতি ক্ষয় হ'ব লগা হয় মানে হেৰুৱাই পেলায় এতিয়া আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ ইয়াত এটা বেলেগ এটা ষ্টৰী কথা কৈছে এনিজাঙে সবিতা এ ইয়াং গাৰ্ল ইন এ ড্ৰেপ পিংক ড্ৰেছ এটা সবিতা নামৰ এজনী ছোৱালীৰ কথা কৈছে এজনী সৰু ছোৱালীৰ কথা কৈছে যিজনী ছোৱালী এটা লেটেৰা পিংক ৰঙৰ মানে গুলপীয়া এযোৰ ড্ৰেছ পিন্ধি আছিল sits alongside an elderly woman আৰু তাই মানে সবিতা এগৰাকী বয়সস্থ মানুহৰ ওচৰত বহি আছে
soldering pieces of glass আৰু সেই ছোৱালীজনীয়ে মানে সবিতাই কি কৰি আছিল গ্লাস বিলাক মানে soldering কৰি আছিল মানে জয়েন কৰি আছিল ঠিক আছে as her hands move mechanically like the tongues of machine আৰু তাই ইমানেই খৰখেদাকে কাম কৰিছিলে তাই হাতবিলাক ইমানেই খৰকে চলাইছিলে যেন মেচিনৰ এটা অংশৰ দৰে লাগিছিলে ঠিক আছে এতিয়া ধৰি লোৱা কিছুমান যিখিনি ইন্ডাষ্ট্ৰি হয় এতিয়া কিছুমান ইন্ডাষ্ট্ৰি আছে যিবিলাক ইন্ডাষ্ট্ৰিত মানে মানুহে কাম নকৰে তাত মেচিনহে ধৰি লোৱা বনায় ঠিক তেনেদৰে সেই ছোৱালীজনীও ধৰি লোৱা সৰুপাই যেহেতু সেই কামবিলাকতে জড়িত হৈ আছিলে কৰি 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 তেহেতৰ অভ্যাস হৈ গৈছিলে মানে ইমানেই কামবিলাকত তেহেঁতি এক্সপাৰ্ট হৈ গৈছিলে যেন তেহেঁতৰ যিমানেই স্পীডৰ হাত চলাইছিলে যেন এটা মেচিনৰ অংশৰ নিচিনা লাগিছিলে যেতিয়া তাই কাম কৰি আছিলে I wonder if she knows the sanctity of the bangles she helps make. I wonder আৰু মানে লেখক এনিজাং ভাবি আচৰিত হৈছে তাই যিখিনি বেংগলছ মেকিঙৰ কাম কৰি আছে যিখিনি খাৰু বনাই আছে তাই সেই পবিত্ৰতাটোৰ বিষয়ে বা সেই খাৰুখিনি কিয়নো বনায় সেই পবিত্ৰতাটোৰ বিষয়ে তাই জানেনে সেই কথাটো ভাবি এনিজাং বহুত আচৰিত হৈছে It symbolizes an Indian woman's suhag আৰু এই খাৰুবিলাকে কি সিম্বলাইজ কৰে কি ৰিপ্ৰেজেন্ট কৰে ভাৰতীয় মহিলাৰ সুহাগক ৰিপ্ৰেজেন্ট কৰে অস্পিচিয়াছনেছ ইন মেৰিজ আৰু বিশেষকৈ বিয়াত এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় এই খাৰুবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা লয় It will dawn on her suddenly one day আৰু সেই ছোৱালীজনীও মানে সবিতায়ো ইয়াৰ অৰ্থটো এদিন বুজি পাব অতি সোনকালে এদিন এই খাৰুবিলাকৰ অৰ্থটো বুজি পাব When her head is draped with a red veil, যেতিয়া তাই মূৰটো কি হ'ব ৰঙা এখন উৰণিয়ে মেৰিয়াই দিয়া হ'ব Her hands dyed red with henna যেতিয়া তাই হাতত কি হয় হেনা আঁকি দিব ঠিক আছে জেতুকা আঁকি দিব তাই যেতিয়া হাতত জেতুকা দিয়া হ'ব and red bangles rolled on to her wrist আৰু যেতিয়া তাই হাতত কি কৰা হ'ব ৰঙা খাৰু পিন্ধাই দিয়া হ'ব she will then become a bride তাই তেতিয়া এগৰাকী কি হ'ব ব্ৰাইড হ'ব এজনী কইনা হ'ব এতিয়া ইয়াত এইটো কাৰণে এইবিলাক কৈছে যে তাই হয়তো মানে যিখিনি কাম কৰি আছে লেখকে কৈছে যে তেওঁ ভাবি আচৰিত হৈছে মানে তাই যিখিনি কাম কৰি আছে সেই কামখিনি তাই মানে সেই পবিত্ৰতাটোৰ বিষয়ে জানেনে সেই খাৰুবিলাকৰ বিষয়ে জানেনে আৰু তেওঁ এইটো কৈছে যে তাই সেইখিনি বুজিব যেতিয়া তাই এজনী কইনা হ'ব যেতিয়া তাই হাতত খাৰু পিন্ধাই দিয়া হ'ব যেতিয়া মূৰত ৰঙা উৰণি দি দিয়া হ'ব সেই তেতিয়াহে তাই সেইবিলাকৰ অৰ্থটো এদিন বুজি পাব Like the old woman beside her who became one many years ago সেই মহিলাগৰাকীৰ দৰে যিগৰাকী মহিলা তাই কাষতে বহি আছিল তেওঁ বহু বছৰ আগত এগৰাকী কইনা হৈছিল সেই মহিলাগৰাকীৰ দৰে তাইও এদিন এজনী কইনা হ'ব She still has bangles on her wrist সেই মহিলাগৰাকী মানে সবিতাৰ দাঁতিত যে বহি আছিল সেই মহিলাগৰাকী কথা কৈছে তাই কি কৈছে তাই হাতত এতিয়াও বেংগলছ আছে এতিয়াও তাই হাতত খাৰু আছে তেওঁৰ হাতত এতিয়াও খাৰু আছে হেটো কি ৰিপ্ৰেজেন্ট কৰিছে তেওঁ মানে তেওঁৰ হাজবেণ্ডটো এতিয়াও এলাইভ আছে ঠিক আছে এতিয়াও জীয়াই আছে বাট নো লাইট ইন হাৰ আইজ কিন্তু তেখেতৰ চকুত পোহৰ নাই মানে তেওঁ চকুৰ ৰশ্মি মানে হেৰুৱাই পেলাইছে তেওঁ অন্ধ হৈ গৈছে এক वक्त शेर भर खाना भी नहीं खाया she says in a voice drained of joy আৰু তেওঁ বহুত দুখেৰে কৈছে যে তেওঁ এক वक्त এটা এবাৰো মানে তেওঁ পেট ভৰাই খাবলৈ পোৱা নাছিল সেই বুলি তেওঁ বহুত দুখেৰে লেখকক কৈছে এনিজাঙক কৈছে she has not enjoyed even one full meal in her entire lifetime মানে সেই মহিলাগৰাকীয়ে তেখেতৰ জীৱনত মানে এটা সময়ও সম্পূৰ্ণ মানে পেট ভৰাই খাবলৈ পোৱা নাছিল that's what she has reaped আৰু পোৱা নাছিল খাবলৈ পোৱা নাছিল কিন্তু তেওঁলোকে এটাই কাম কৰি আহিছে সেই বেংগল মেকিঙৰ কামটোৱে তেওঁলোকে জীৱনত কৰি আহিছে হেইটোৰ পৰা মানে তেওঁলোকৰ অইন একো লাভ হোৱা নাই ঠিক আছে her husband an old man with a flowing beard says আৰু তেখেতৰ সেই মহিলাগৰাকী যিগৰাকী কৈছিলে যে মই এবাৰো পেট ভৰাই খাবলৈ পোৱা নাই সেই মহিলাগৰাকী হাজবেণ্ডজন গিৰিয়েক এজন মানে বয়সস্থ মানুহ আছিল এজন বুঢ়া মানুহ আছিল উইথ এ ফ্লোয়িং বিয়াৰ্ড তেওঁ বহুত দাড়ি আছিল দাড়ি থকা এজন বয়সস্থ মানুহ আছিল তেওঁ কৈছে কি বুলি কৈছে I know nothing except bangles তেওঁ তাৰমানে বেংগল
মানে খাৰু বনোৱাৰ বাহিৰে তেওঁ একোৱেই নাজানে একো কামেই নাজানে all I have done is make a house for the family to live in আৰু তেওঁ জীৱনত এটা কামেই কৰিছে তেখেতৰ পৰিয়ালৰ বাবে এটা ঘৰ বনাইছে সেইটো কামটোৱে তেওঁ জীৱনত কৰিছে আৰু তেওঁ কৈছে যে তেওঁ খাৰু বনোৱাৰ বাদে আৰু অইন একো কামেই নাজানে Hearing him one wonders if he has achieved what many have failed in their lifetime Hearing him যদিহে কোনোবা জনে তেওঁৰ কথাবিলাক শুনা পায় তেখেত one wonders তেখেত তেওঁলোক আচৰিত হ'ব কিয় আচৰিত হ'ব if he has achieved what many have failed in their lifetime তাৰমানে অইন মানুহবিলাকে সিহঁতৰ জীৱনত যিখিনি কৰিব পৰা নাছিল তেওঁ যে সেইটো কৰিব পাৰিলে ঠিক আছে অইনে যে কৰিব নোৱাৰা কামটো তেওঁটো এটলিষ্ট কৰিব পাৰিলে সেই কথাকাৰ বেলেগে যেতিয়া শুনা পাব তেতিয়া তেওঁলোক আচৰিত হ'ব বুলি কৈছে he has roof over his head এটলিষ্ট তেওঁটো এখন থাকিবলৈ এখন ঘৰ আছে বা এখন তেওঁৰ মূৰৰ ওপৰত এখন তাৰমানে কি হয় চালি আছে তেওঁটো ভালদৰে থাকিব পাৰিছে ঠিক আছে যিবিলাক কাম মানে আজিলৈকে বা যিটো যি এখন ঘৰ যিবিলাকে বনাব পৰা নাই এটলিষ্ট তেওঁটো সেই কামটোতো কৰিব পাৰিছে যেতিয়া বেলেগে শুনিব তেওঁ হয়তো আচৰিত হ'ব সেই বুলি আমাক এনিছ জাঙে কৈছে The cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings in every home. The cry of not having money to do anything except carry on the business of making bangles. Hey মানুহবিলাকে hey ফিৰোজাবাদ চহৰৰ যিবিলাক মানুহ আছে সেই মানুহবিলাকে তাৰমানে খাৰু বনোৱাৰ বাদে অইন কাম কৰাৰ কথা ভাবিবই নোৱাৰে কিয় ভাবিব নোৱাৰে কাৰণ তেওঁলোকৰ টকাৰ অভাৱ সেইকাৰণে কৈছে যে তেওঁলোকৰ যিহেতু টকাৰ অভাৱ সেইকাৰণে তেওঁ খাৰু বনোৱাৰ বাহিৰে তেওঁলোকে খাৰু বনোৱাৰ বাহিৰে বাদে অইন বেলেগ কামৰ কথা কৰা ভাবিবই নোৱাৰে not even enough to eat আৰু তেওঁলোকৰ খাবলৈও হিমান নাই যথেষ্ট পৰিমাণে খাবলৈও নাই rings in every home আৰু এই সিচুৱেশ্যনবিলাক সেই ঠাইখনৰ প্ৰত্যেক ঘৰৰ মানুহতেই দেখিবলৈ পোৱা যায় The young men echo the lament of their elders আৰু সেই ডেকা মানুহবিলাকেও আৰু সেই ডেকা ল'ৰাবিলাকেও তেওঁলোকৰ বয়োজ্যেষ্ঠবিলাকৰ দুখত তেওঁলোক ফলো কৰিছে মানে তেওঁলোকে যিটো কাম অতীজৰ পৰা কৰি আহিছে বা যিখিনি দুখ পাই আহিছে সেই দুখতে সিহঁতো লগ হৈ গৈছে ঠিক আছে সিহঁতি মানে অইন কাম কৰিবই নোৱাৰে Little has moved with time it seems in Firozabad Little মানে নথকাই বুজায় মানে ফিৰোজাবাদ চহৰখনত কি হ'ল একোৱেই হলনি হোৱা নাই সব একেই আছে আগৰ পৰা সব একেই আছে Years of mind numbing toil have killed all initiative and the ability to dream যিহেতু তেওঁলোকে যিখিনি কঠোৰ পৰিশ্ৰম কৰি আছে সেই কঠোৰ পৰিশ্ৰমখিনিয়ে তেওঁলোকৰ মনত বহুত আঘাত দিছে বা তেওঁলোকে সেই কঠোৰ পৰিশ্ৰমখিনিৰ ফলত কি হৈছে killed all initiative and the ability to dream তেওঁলোকে সপোন দেখাৰ ক্ষমতাটো বা সেই সকলো ইনিচিয়েটিভবোৰ তাৰমানে সেই তেওঁলোকৰ কঠোৰ পৰিশ্ৰমবিলাকে কি কৰিছে মাৰি পেলাইছে তেওঁলোকে মানে বেলেগ কাম কৰিবলৈ আগবাঢ়িলেও কৰিব নোৱাৰে হ'ল আৰু তেওঁলোকৰ যিবিলাক সপোনো দেখিব নোৱাৰে মানে সেই কামটোৰ বাদে তেওঁলোকে বেলেগ কামৰ কথা ভাবিবই নোৱাৰে ঠিক আছে এতিয়া আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ Why not organize yourselves into a cooperative I ask a group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers কৈছে যে why not organize yourself into a cooperative I ask মানে লেখকে এনিজাঙে হিহঁতৰে এটা গ্ৰুপক মানে ডেকালৰা এটা গ্ৰুপক সুধিছিল যে তোমালোক কিয় তাৰমানে এটা ইউনিয়ন হৈ নোযোৱা এটা তোমালোকে কিয় সংগঠন নুলিওৱা মানে সকলো কিয় একগোট হৈ নোযোৱা সেই বুলি যেতিয়া প্ৰশ্ন কৰিছিল লেখকে সেই এটা ডেকা এটা গ্ৰুপ এটা কোৱেশ্চন কৰিছিল who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers আৰু সেই ল'ৰাবিলাকো সেই ডেকা ল'ৰাবিলাকো মানে কি হৈছে fallen into the vicious circle of middlemen সেই যিসকল মধ্যভোগী লোক আছে যিসকল ধনী মানুহ আছে সেই ধনী মানুহৰ অখত চক্ৰত সিহঁতি ফসি গৈছে ইয়াতে এইটো বুজাব বিচাৰিছে যে এই ধনী শ্ৰেণী মানুহবিলাকে কি কৰে সিহঁতি খাৰু বনোৱা কামটোৰ এটা প্ৰফিট আছে ঠিক আছে কিন্তু সেই ধনী মানুহ
ধনী শ্ৰেণীৰ মানুহবিলাকে তাহাঁতক সেই বেংগলছ মেকাৰবিলাকক ইউজ কৰে তাহাঁতৰ মানে কম পইচা দি তাহাঁতৰ বেংগলছখিনি কিনি লয় আৰু তেওঁলোকে দামী বা বহুত দামত বিক্ৰী কৰি বাকী লাভৰ টকাখিনি তেওঁলোকে এই ধনী শ্ৰেণীৰ মানুহখিনিয়ে পকেটত ভৰায় সেইকাৰণে কৈছে যে তোমালোকেনো অন্যভাৱে তোমালোকে একগোট হৈনো কিয় কাম নকৰা সেই বুলি কৈছে ঠিক আছে who trapped their fathers and forefathers আৰু সেই ধনী শ্ৰেণীৰ মানুহবিলাকেও সিহঁতৰ দেউতাকক আৰু সিহঁতৰ পূৰ্বপুৰুষক আবদ্ধ কৰাৰ দৰে সেই ডেকাবিলাককো আবদ্ধ কৰিছিল মানে তেওঁলোকৰ জালত ফচাইছিল even if we get organized আৰু সেই ডেকা ল'ৰাখিনিয়ে মানে লেখকৰ প্ৰশ্নত উত্তৰ দিছে যে even if we get organized যদিহে আমি তাৰমানে অৰ্গেনাইজড হওঁ আমি তাৰমানে ইউনিটি হওঁ we are the ones who will be hauled up by the police আমাক কি কৰিব তেতিয়া পুলিচে আমাক কি কৰিব আমাক আজুৰি লৈ যাব মানে আমাক চুচৰাই লৈ যাব beaten and dragged to jail for doing something illegal they say আৰু সিহঁতে কৈছে যে যদিহে সিহঁত অৰ্গেনাইজ হয় তেতিয়া তাহাঁতক কি কৰিব পুলিচে চুচৰাই টানি আজুৰি নি মাৰপিট কৰিব আৰু সিহঁতক জেলত ভৰাই থব কিবা ইলিগেল কাম কৰিছে বুলি কিবা অবৈধ কাম কৰিছে বুলি সিহঁতক জেলত ভৰাই থৈ দিব ঠিক আছে there is no leader among them আৰু সিহঁতৰ মাজত কোনো ধৰণৰ লিডাৰ নাই যিসকলে তাৰমানে লিড লৈ কাম কৰিব পৰা কোনো তেহেঁতৰ মাজত নোলায় মানে no one who could help them see things differently আৰু এনেকুৱা কোনো নাই যোনজনে সিহঁতক বেলেগ ধৰণে বা বেলেগ প্ৰকাৰে দেখুৱাবলৈ সিহঁতক সহায় কৰিব নোৱাৰে ঠিক আছে their fathers are as tired as they are আৰু সিহঁতৰ দেউতাকৰ দৰেও সিহঁত কি হৈ গৈছে ভাগৰুৱা হৈ গৈছে তাৰমানে তেহেঁতি বেলেগ কাম কৰাৰ কথা ভাবিবই নোৱাৰে তেহেঁতৰ তাৰমানে সেইটো ডেষ্টিনিতে লিখা আছে তেহেঁতৰ কপালতে আছে তেহেঁতৰ ভাগ্যতে আছে সেই কামটো আৰু যদিও সিহঁতে কৰিবলৈ আগবাঢ়ে তথাপিও মানে ইলিগেল কাম কৰিছে বুলি ভাবি তেহেঁতি যদি ইউনিটি হয় কিবা ইলিগেল বা বেয়া কাম কৰিছে বুলি ভাবি পুলিচে মাৰধৰ কৰি সিহঁতক জেলত ভৰাই থৈ দিব সেইবাবে সিহঁতৰ তেনেকুৱা এজন লিডাৰ নাই তেহেঁতৰ মাজৰ পৰা যিজনে কৰিবলৈ সেইবিলাক সাহস কৰে they talk endlessly in a spiral that moves from poverty to apathy to greed and to injustice ঠিক আছে আৰু সিহঁতৰ কথা যেতিয়া কোনোবা জনে সোধে সিহঁতি মানে টক এণ্ডলেছলি মানে শেষ নোহোৱাকৈ কৈ থাকে একেখিনি কথাকেই মানে ঘূৰাই পকাই কৈ থাকে কি কথা কয় পভাৰ্টি কথা কয় সিহঁতৰ দৰিদ্ৰতাৰ কথা কয় সিহঁতৰ এপাথিৰ কথা কয় উদাসীনতাৰ কথা কয় টু গ্ৰীড আৰু গ্ৰীডৰ কথা কয় লোভৰ কথা কয় কেনেধৰণে মানে সেই ধনী শ্ৰেণীবিলাকে সিহঁতক শোষণ কৰি আছে এণ্ড টু ইনজাষ্টিছ আৰু অন্যায়বিলাকৰ কথা কয় কি কেনেধৰণৰ অন্যায় সিহঁতৰ লগত হৈছে যেতিয়া মানে কোনোবাজনে তেহেঁতক সোধে তেতিয়া তেহেঁতি মানে একেখিনি কথাকে ঘূৰাই পকাই কৈ থাকে সিহঁতৰ দুৰ্দশাখিনি কথাকে সিহঁতি কৈ থাকে listening to them I see two distinct worlds আৰু যেতিয়া লেখকে সিহঁতৰ কথাবিলাক শুনা পাইছিল তেওঁ দুখন পৃথিৱী দেখা পাইছিল দুখন সমাজ দেখা পাইছিল one of the family caught in a web of poverty burdened by the stigma of caste in which they are born আৰু এখন পৃথিৱী কেনেধৰণৰ আছিল one of the family এটা পৰিয়াল যিটো পৰিয়াল মানে দৰিদ্ৰতাৰ মানে জালত আবদ্ধ হৈ আছে দৰিদ্ৰতাত আবদ্ধ হৈ আছে stigma of caste in which they are born আৰু সিহঁত এনেকুৱা এটা পৰিয়ালত বা এনেকুৱা এখন সমাজত জন্মগ্ৰহণ কৰিছে যিখন সমাজত সিহঁতে মানে বেংগলছ মেকিঙৰ বাহিৰে অইন কথা ভাবিবই নোৱাৰে দ্য আদাৰ অফ ভিচিয়াছ চাৰ্কলছ আৰু অন্য এখন পৃথিৱী হৈছে কি ভিচিয়াছ চাৰ্কলছ অফ চাহুকাৰ্ছ মানে সেই যিসকল ধনী শ্ৰেণীৰ মানুহখিনি এখন কি হয় চাৰ্কল হয় এখন চক্ৰ হয় বা এখন দালালৰ চক্ৰ য'ত কি থাকে চাহুকাৰ্ছবিলাক থাকে মিডলমেন দ্য পুলিচমেন মানে মধ্যস্থতাকাৰী পুলিচবিলাক আৰু দ্য কিপাৰ্ছ অফ লৰ কিপাৰ্ছবিলাক থাকে এণ্ড বিউৰিঅ'ক্ৰেটছ আৰু ধৰি লওক গভৰ্ণমেণ্টৰ মানুহবিলাক এণ্ড দ্য পলিটিচিয়ান আৰু ৰাজনীতিবিদ থাকে এতিয়া ইয়াত লেখকে কৈছে যে সিহঁতৰ লগত কথা পাতি তেওঁ দুখন পৃথিৱী দেখা পাইছিল এখন পৃথিৱী আছিল সেই পৰিয়ালবিলাকৰ যি পৰিয়ালবিলাকে মানে দৰিদ্ৰতাৰ
দৰিদ্ৰতাত আবদ্ধ হৈ আছে এনেকুৱা এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছে য'ত তেওঁলোকে বেংগলছ মেকিঙৰ বাহিৰে অইন কথা ভাবিব নোৱাৰে আৰু অন্য এখন পৃথিৱী কাৰ আছিল সেই ধনী শ্ৰেণী মানুহবিলাকৰ ভিতৰত ধনী শ্ৰেণী মানুহবিলাকৰ ঠিক আছে যি মানুহবিলাকে সেই দুখীয়া মানুহবিলাকক কি কৰিছে সিহঁতৰ জালত পেলাই সিহঁতক শোষণ কৰি আছে Together, they have imposed the baggage on the child that he cannot put down. Together, আৰু সেই ধনী শ্ৰেণী মানুহবিলাকে কি কৰিছে সিহঁতে impose the baggage on the child মানে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওপৰত বোজা দি দিছে ঠিক আছে that he cannot put down সি তাৰমানে সেই বোজাটো তাৰমানে আঁতৰাই দিব নোৱাৰে তাৰমানে সি তাৰমানে এনেকুৱা এটা বোজা দি দিছে যাতে সেই বোজাটো সি কেতিয়াও আঁতৰ কৰিব নোৱাৰে Before he is aware মানে হি জনা শুনা হোৱাৰ আগতেই he accepts it as naturally as his father হি তাৰমানে জনা শুনা হোৱাৰ আগতে কি কৰে সেইটো মানে প্ৰাকৃতিকভাৱে সেইটো গ্ৰহণ কৰি লয় যেনে ধৰণে সিহঁতৰ দেউতাকে মানে সেইবিলাক কৰি আহিছে যেনে ধৰে গ্ৰহণ কৰিছে সেই একে ধৰণে হিও যেতিয়া জনা বুজা নোহোৱাৰ আগতেই সেইবিলাক গ্ৰহণ কৰি লয় To do anything else would mean to dare কিবা এটা কৰিবলৈ হ'লে সিহঁতৰ সাহস থাকিব লাগিব মানে এইটো ইয়াত কি বুজাব হৈছে সেই ধনী শ্ৰেণী মানুহবিলাকে মানে সিহঁতৰ কেঁচুৱাবিলাকক এনেকুৱা এটা বুজা দি দিছে যিটো বুজা সিহঁতে আঁতৰাব নোৱাৰে আৰু তেহেঁতি জনা বুজা হোৱাৰ আগতেই যে জানি বুজি কিবা এটা অইন কাম এটা কৰিবলৈ যোৱাৰ আগতেই সেইবিলাক মানে কি কৰে সিহঁতি প্ৰাকৃতিকভাৱে তেহেঁতি গ্ৰহণ কৰি লয় যেনে ধৰণে সিহঁতৰ মাক দেউতাকে সেই কামবিলাকত জড়িত হৈ আহিছে ঠিক তেনেদৰে সিহঁতেও সেইটো ভাগ্য বুলি ভাবি সিহঁতে সেইটো মানে গ্ৰহণ কৰি লয় আৰু সিহঁতৰ তাৰমানে সাহসো নাই আৰু কিবা এটা যদি বেলেগ এটা কৰিবলৈও ভাবে তেওঁলোকৰ তাৰমানে সিহঁতৰ সাহস নাই সেইটো কৰিবলৈ and daring is not part of his growing up আৰু সিহঁতৰ মাজৰ সাহসটো নাই হল When I sense a flash on it, Mukesh, I am seared. যেতিয়া এনিজাঙে সেই সাহসটো মুকেশৰ লগত দেখা পাইছিল তেওঁ বহুত উৎফুল্লিত হৈছিল তেওঁ বহুত ভাল পাইছিল I want to be a motor mechanic, he repeats. He আকৌ কৈছিল যে হি পুনৰ কৈছিল যে হি এজন মটৰ মেকানিক হ'বলৈ বিচাৰে ইয়াত কি বুজাইছে এনিজাঙে যিহেতু তাত কৈছে মেনশ্যন কৰিছে যে সেই পৰিয়ালবিলাকত কোনো সাহস থকা মানুহ নোলাব যিবিলাকে মানে অইন কাম এটা কৰিবলৈ ভাবিব পাৰে কিন্তু যেতিয়া তেওঁ মুকেশৰ মাজত সেই সাহসখন দেখা পাইছিল হি যেতিয়া এজন মটৰ মেকানিক হ'বলৈ বিচাৰিছিল মানে সিহঁতৰ মানুহবিলাকে কি কাম কৰে বেংগলছ মেকিং কৰে সেই বেংগল মেকিং কামবিলাক বাদ দি হি যে এজন মটৰ মেকানিক হ'বলৈ বিচাৰিছে সেই কথাটো যেতিয়া লেখিকাগৰাকী গম পাইছিল তেওঁ বহুত উৎফুল্লিত হৈছিল এটলিষ্ট কোনোবা এটাতো ওলালে যিটো সাহস কৰিছে মানে সেইখিনিৰ পৰা ওলাই এখন বাহিৰৰ জগতত যাবলৈ তেওঁ সেইবাবে সেই কথাটো ভাবি তেওঁ বহুত উৎফুল্লিত হৈছিল He will go to a garage and learn আৰু হি কৈছিল যে হি এটা গেৰেজলৈ যাব আৰু তাত গৈ শিকিব But the garage is a long way from his house কিন্তু তাৰ গেৰেজটো ঘৰৰ পৰা বহুত আঁতৰত আছিল I will walk, he insists আৰু হি তাৰমানে ডাঠি কৈছিল আৰু হি আগ্ৰহেৰে কৈছিল যে হি খোজকাঢ়ি যাব যদিও গেৰেজটো সিহঁতৰ ঘৰৰ পৰা আঁতৰত আছে তথাপিও হি সেই কামটো কৰিবই মানে তাৰ সেইকণ মানে সাহস আছে তাৰ সেইকণ আগ্ৰহ আছে সেই কামটোৰ প্ৰতি কৰিবলৈ Do you also dream of flying a plane মানে আৰু লেখিকাগৰাকী সুধিছিল যে তুমি মানে প্লেন উৰাবলৈ বিচাৰা নেকি হি suddenly silent আৰু যেতিয়া তেওঁ সুধিছিল তেতিয়া হি তৎক্ষণাত নীৰৱ হৈ গৈছিল হে একো মতা নাছিল No, he says, staring at the ground আৰু গ্ৰাউণ্ডৰ ফালে চাই মাটিলে চাই হি আৰু নিবিচাৰো বুলি কৈছিল ঠিক আছে তাৰ মানে প্লেন চলোৱাৰ ওপৰত কোনো ইণ্টাৰেষ্ট নাই In a small murmur there is an embarrassment that has not yet turned into regret আৰু হি যেতিয়া কৈছিল হৰুকে যেতিয়া কৈছিল এনে লাগিছিলে যেন হি মানে লাজ অনুভৱ কৰিছে কিন্তু তাৰ সেই লাজটো তেতিয়াও মানে ৰিগ্ৰেট দুখলে পৰিণত হোৱা নাছিলে যদিও হি এজন মটৰ মেকানিক হ'বলৈ বিচাৰিছিলে যদিহে হি চেষ্টা কৰে বা সেই কামটো যদি ফলো কৰে তেতিয়া হি নিশ্চয় পাৰিব ঠিক আছে মানে সেইটো এতিয়াও ৰিগ্ৰেট কৰিবলগীয়া হোৱা নাই হি মানে চেষ্টা কৰিলে সেইটো পাৰিব He is content to dream of cars that he has seen hurtling down the streets of his town আৰু হি তাৰমানে সপোন দেখি ভাল পায়
সি সপোন দেখি আনন্দ পায় কিহৰ সপোন দেখি গাড়ীৰ কাৰ্ছবিলাকৰ সপোন দেখি ভাল পায় ডেট হি চিজ হাৰ্টলিং ডাউন দ্য ষ্ট্ৰীটছ অফ হিজ টাউন আৰু যি সি ক'ত দেখা পায় বুলি কৈছে কাৰবিলাক ফিৰোজাবাদ চহৰত মানে চলি থকা সেই কাৰবিলাকৰ সপোন দেখি সি ভাল পায় ফিউ এয়াৰপ্লেনছ ফ্লাই অভাৰ ফিৰোজাবাদ কিন্তু ফিৰোজাবাদৰ ওপৰত খুব প্ৰায় এয়াৰপ্লেন প্ৰায় নচলে ঠিক আছে এতিয়া আমাৰ ইমানতে আমাৰ লেসনটো শেষ হ'ল এতিয়া তোমালোকক কওঁ যদিহে তোমালোকৰ এই এক্সপ্লেনেশ্যনখিনি ভাল লাগিলে মোৰ তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি এই লেসনটো ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তোমালোকে চাই ল'বা ঠিক আছে থেংক ইউ